নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ভাইটি মোৰ লগত খেলিবলৈ অহা নাই যে, ক'ত গ'ল বাৰু? সৰুজনী সৰুজনী আহিছে দেই, খেলিব পাৰিম এতিয়া দুইজনী একেলগতে। ঐ ভাৰতীয়া, মই তোৰ কাৰণে ৰৈ আছিলোঁ। সোনকালে দুইজনী খেলিম দেই। দেই, মই নামি গৈ আছোঁ দেই, তোৰ বাহিৰতে ৰৈ থাক, মই নামি গৈ আছোঁ বাৰু। মা তুমি ইয়াতে আছা, মই খেলিবলৈ বাহিৰলৈ যাওঁ দেই। যোৱা, কিন্তু সাৱধানে খেলি থাকিবা দেই। হ'ব মা, চিন্তা নকৰিবা, মই বাহিৰৰ চোতালতে খেলি আছোঁ দেই মা। তাইতো এইখিনিতে দেখিছিলোঁ, তাইক মই। ক'ত গ'ল আকৌ তাই? সৰুজনী, ভাৰতীয়া, আমি ইয়াতে খেলিম মা। ব'ল খেলোঁগে এতিয়া। ব'ল, সেই গছজোপা তলতে খেলোঁগে, ব'ল চোতালতে দুজনী খেলি থাকিম। এই কালত খেলি আছে হাতত ধৰা ধৰিকৈ, ইমান কুৎচিত দেখিবলৈ ছোৱালী। এজনী কাৰ ছোৱালী? এজনী ক'ৰবাত টমকা মানুহৰ ছোৱালী নিচিনা দিছে। এই মান সন্মান চব জ্বলে আৰু আমাৰ এই চব জ্বলে আমাৰ মান সন্মানবোৰ। এই কাৰ লগত খেলিবলৈকে আজিলৈকে নাজানিলে। এই ক'ৰ দুখীয়া খাবলৈ নোপোৱা ভিকুহু এটাৰ লগত খেলি আছে। আজি মই দিব লাগিব কিছুমান, তেতিয়াহে ঠিক হ'ব, নহ'লে এই লগতে খেলি থাকিব এতিয়া। মাজনী হ'ল আৰু ব'লা, কিমান খেলিবানো? বহুত সময় খেলিলা, ব'লা এতিয়া ভিতৰলৈ যাওঁ ব'লা। মা খেলিছিলোঁহে, আৰু অকণমান খেলোঁ। নালাগে, ব'লা বুলি কৈছে নহয়, ভিতৰলৈ ব'লা। ভাৰতী, হ'ব দে, আজি ইমানখিনিয়ে খেলিম। মা খং উঠিছে, কেলৈ খং উঠিছে জানো। কাইলৈ খেলিম দেই আমি, তই আকৌ আহিবি হা, আমি খেলিম দেই। এতিয়া যাওঁ, তইও যা। হ'ব বাৰু, যাওঁ তেনেহ'লে আজি, কাইলৈ লগ পাম আকৌ। মাজনী, তুমি কাৰ লগত খেলি আছিলা? তাই কেনেকুৱা ছোৱালী তুমি জানা নে নাজানা? তাই খাবলৈ পাবলৈ নাই, এজনী ভিকুহু ছোৱালী। আৰু তাই দেখিবলৈও কুৎচিত, তেনেকুৱা এজনী ছোৱালীৰ লগত তুমি খেলি আছিলা। মা, তাই দেখিবলৈ বেয়াটো তাই দুখ নহয়। আৰু তাই খাবলৈ পাবলৈ নোপোৱা ঘৰৰ ছোৱালী হ'ব পাৰে, কিন্তু তাই বেয়া ছোৱালী নহয় মা, ভাল ছোৱালী। তাই মোৰ লগত বহুত ধুনীয়াকৈ খেলে, আমাৰ দুজনী বহুত মিল মা। মই সেইবোৰ একো নাজানো, মুঠতে দুইজনী লগ হ'ব নোৱাৰা আৰু। লগ হোৱা দেখিলে কথা বেয়া হ'ব। তুমি ক'ত, তাই ক'ত? মা, তাই মোৰ বহুত ভাল বান্ধৱী। তাইক এৰি মই কেনেকৈ বেলেগৰ লগত খেলোঁনো? নহ'ব, মুঠতে আজিৰ পৰা তাইৰ লগত একো খেলাত নহ'ব। খেলা নালাগে, ইভাগেও তুমি তাইক লগ কৰিব নোৱাৰিবা। মোৰ কথা শেষ কথা, আৰু যদি তাইক লগ কৰা দেখোঁ, কথা বেয়া হ'ব। তই ইয়াতে আছ? এইটো তোৰ ঘৰ হয় নাই? হয় খুৰীটো, এইটো আমাৰে ঘৰ। তোমাৰে আছে নে? মায়ক মাত দেচোন। বাইদেউ কওকচোন, কি হ'ল বাৰু? আজি আমাৰ ঘৰলৈ আহিল যে আপুনি? তোৰ ছোৱালীক বুজাবি, মোৰ ছোৱালীৰ ওচৰলৈ যাতে নাযায়, আৰু কোনো দিনাই নেখেলে তাইৰ লগত। তহঁতি ক'ত, আমি ক'ত? তাই সেইবোৰ একো বুজি নাপায়, কিন্তু তইতো বুজি পাওঁ, তোৰ ছোৱালীক তই বুজাবি। আৰু যদি বুজাব নোৱাৰ, তেনেহ'লে তাৰ পৰিণাম বহুত বেয়া হ'ব। বুজাবি ছোৱালীক। হ'ব বাইদেউ, মই বুজাম বাৰু, আপুনি চিন্তা নকৰিব, মই বুজাম, চব বুজাম। আইজনী শুনিলি নহয়, কি কৈ থৈ গ'ল? আজিৰ পৰা তই তাইৰ লগত আৰু খেলিব নাযাবি দেই। তই ইয়াতে খেলি থাকিবি, ইয়াৰে ল'ৰা ছোৱালীৰ লগত খেলিবি। বস্তিৰ ল'ৰা ছোৱালীয়ে তোৰ লগৰ হয়, মহলত থকা ল'ৰা ছোৱালী তোৰ কেতিয়াও লগৰ হ'ব নোৱাৰে। তই ইয়াতে খেলিবি, নাযাবি আৰু দেই কোনো দিন। হ'ব মা, মই চব বুজি পাইছোঁ, নাযাওঁ আৰু মই আজিৰ পৰা খেলিবলৈ। তাই মোৰ বহুত ভাল বান্ধৱী আছিলে, সেইকাৰণে গৈছিলোঁ তাইৰ লগত খেলিবলৈ। আইজনী, আজিৰ দিনত ধনীয়ে ধনীৰ লগত মিলে, দুখীয়াৰ লগতহে মিলে। ধনী দুখীয়া একেলগ কেতিয়াও হ'ব নোৱাৰে, সেইকাৰণে তোৰ ভাগে তই থাকিবি, তাইৰ ভাগে তাই থাকিব। ভাৰতী আজিকালি খেলিবলৈ নাহিল বাৰু? মই মনে মনে তেহেঁতৰ ঘৰলৈ যাব লাগিব, তাইৰ ওচৰলৈ খেলিবলৈ। তাইৰ লগত নেখেলিলে দেখোন ভালেই নালাগে, ময়ে মনে মনে যাওঁ মাৰ পৰা লুকাই মেলি আজি। ভাৰতী, তই আজি আমাৰ তাত খেলিবলৈ কেলৈ নগ'লি? মই ইমান দেৰি ৰৈ থাকিলোঁ, তই নোযোৱা দেখি ময়ে আহিলোঁ আজি মাৰ পৰা লুকাই মেলি। এইটো ভুল কৰিলা তুমি, মাৰ পৰা লুকাই আহিব নালাগিছিল। আমাৰ দুজনীৰ মাজত একো মিল নাই, সেয়ে আমি দুজনী আজিৰ পৰা বেলেগে থাকিম। তুমি তোমাৰ তাত থাকিবা, মই ইয়াত থাকিম। আমি দুজনী আৰু নেখেলোঁ, কোনোদিনে লগ নহওঁ দেই। তোমাৰ মায়ে আমাৰ লগ হোৱাটো আমি দুজনী খেলাটো নিবিচাৰে, সেয়েহে আমি বেলেগে থাকিম। মাজনী, কি হ'লনো তোমাৰ? এনেকৈ কান্দি আছা যে? ৰুমৰ ভিতৰত সোমাই এনেকৈ কি কাৰণে কান্দি আছা ফেকুৰি?
মা তুমি ভাৰতীক মোৰ ওচৰৰ পৰা কেলৈ আঁতৰি যাবলৈ কৈছা? মই তাইৰ লগত খেলি ভাল পাওঁ, তাইৰ লগত থাকি ভাল পাওঁ, সেইকাৰণেহে আছিলোঁ। তুমি তাইক কোৱাৰ কাৰণে তাই আজিৰ পৰা মোৰ লগত নাথাকে, নেখেলে। তুমি কেলৈ তেনেকৈ কৰিলা মা? তুমি মানে তাইৰ ওচৰলৈ গৈছিলা? কি কাৰণে গৈছিলা তাইৰ ওচৰলৈ? তোমাক মই ইমান কোৱাৰ পিছতো তুমি তাইৰ ওচৰলৈ গৈছিলা যে? ৰ'বা, তোমাৰ ব্যৱস্থা মই কৰি আছোঁ। কাইলৈ তোমাক মই হোষ্টেললৈ পঠিয়াই দিম। তুমি ইয়াত বেছি এনেকুৱা উৎপাতবোৰ কৰিব লৈছিলা, নিজৰ মৰমাতালি কৰিব লৈছা। ৰ'বা, তোমাক মই কাইলৈ হোষ্টেললৈ পঠিয়াই আছোঁ। মা, মই হোষ্টেল নাযাওঁ, মোক ভাৰতীৰ পৰা আঁতৰ নকৰিবা। মই হোষ্টেল নাযাওঁ। যাব লাগিব, নগ'লে নহ'ব নহয়, যাব লাগিব। মোক ভাৰতীৰ পৰা আঁতৰ নকৰিবা। মই তাইৰ লগত থাকিব বিচাৰোঁ, তাইৰ লগত খেলিব বিচাৰোঁ। মই হোষ্টেল নাযাওঁ। মই তাইক এৰি থাকিব নোৱাৰোঁ। মই হোষ্টেল নাযাওঁ। এই দেখোন ইমান দেৰিলৈ এনেকৈ কান্দি আছে যে, কথাটো কি? মাজনী, মাজনী, কেলৈ এনেকৈ কান্দি আছা? সেইটো কথাতে এনেকৈ কান্দি নাথাকে নহয়। কি কাৰণে এনেকৈ কান্দি আছা? নেকান্দে মাজনী, মনে মনে থাকা। তোমাৰ গাটো দেখোন ইমান গৰম। তোমাৰ জ্বৰ উঠিছে দেখোন। ৰ'বা, মই কি ডক্টৰক মাতি দিম। তুমি নেকান্দিবা মাজনী, নেকান্দিবা। ডক্টৰ, চাওকচোন, ইমান জ্বৰ হৈ আছে, ইমান গাটো গৰম, তাই কান্দি আছে, নেকান্দিব কৈ আছে, তথাপি কান্দি আছে। চাওকচোন, ডক্টৰ, কি হৈছে এই ভাগৰ? এই দেখোন বিৰাট গাটো গৰম, পূৰা জ্বৰ উঠি আছে, আৰু কান্দি আছে কেলৈ এনেকৈ বাইদেউ? নক'বা আৰু, এই ছোৱালী এজনীক খেলাৰ কাৰণে মানা কৰিছিলোঁ। মানা কৰোঁতে তাই নেমানি লগ কৰিছিলেগৈ ছোৱালীজনীক, তাত খেলিবলৈ গৈছিলে। মই সেইকাৰণে বোলো হোষ্টেলত দিমগৈ। সেইষাৰ কোৱাৰ লগে লগে তাই কান্দি এইখন হৈ আছে, আৰু এনেকুৱা হৈ আছে। মই নাযাওঁ হোষ্টেল, মই ভাৰতীৰ লগত খেলিম। তাই মোৰ বহুত ভাল বান্ধৱী, মই খেলিম তাইৰ লগত। বাইদেউ, তাইৰ লগত খেলিবলৈ দিব। ইহঁত দুজনী চাগে বহুত ভাল বান্ধৱী, সেয়েহে এনেকুৱা অৱস্থা হৈছে। যদি আপোনালোকে বেছি এনেকৈ থাকিবলৈ দিয়ে নহয়, কিবা এটা ৰূপ ল'বগৈ। সেইকাৰণে দুইজনীকে খেলিবলৈ দিব। আৰু এটা কথা কওঁ বাইদেউ, প্ৰকৃত বান্ধৱী কেতিয়াও পোৱা নাযায়। আৰু পাইছে যেতিয়া হেৰুৱাবও খোজা নাই, আৰু আপোনালোকে জোৰ কৰি এৰায়ো নিদিব তাইৰ লগত, নহ'লে কথা বিষম হ'বগৈ। সেয়েহে কৈছোঁ বাইদেউ, ভালকৈ ৰাখিবলৈ হ'লে তাইৰ লগ নেৰাব, কাৰণ ভাল বান্ধৱী পাবলৈ ভাগ্যত থাকিব লাগিব। ডক্টৰ, মই বুজি পালোঁ। তাৰ পৰা আৰু মই কেতিয়াও আঁতৰ নকৰোঁ আৰু হোষ্টেলো নপঠিয়াওঁ। দৰৱতকৈ বেছি লগৰজনীহে দৰকাৰ বাইদেউ। সেয়েহে তাইৰ পৰা আঁতৰ নকৰিব আৰু হোষ্টেললৈও নপঠিয়াব, নহ'লে কিবা এটা ৰূপ হ'বগৈ। সেয়েহে কৈছোঁ বাইদেউ, ভালকৈ ৰাখিবলৈ হ'লে লগৰজনীৰ পৰা আঁতৰ নকৰিব। মই এতিয়া যাওঁহে বাইদেউ। মাজনী, মোৰ ভুল, মই বুজি পাইছোঁ। তোমালোক দুজনী আৰু কেতিয়াও বেলেগ হ'ব নালাগে, দুইজনী একেলগতে থাকিবা। কাৰণ প্ৰকৃত বান্ধৱী কেতিয়াও এৰ নাখায়, সদায় সুখে দুখে লগতে থাকে। সেয়ে তুমি আজিৰ পৰা দুখ কৰি নাথাকিবা। তাই তোমাৰ লগতে সদায় খেলিব, সদায় থাকিব। হ'বনে মাজনী? হ'ব মা, তুমি ইমান ভাল। মোৰ মৰমৰ মাজনীও, তুমি ইমান ভাল।